হেল্ল' বন্ধুসকল, আজি মোৰ আহোমসকলৰ ওপৰত কৰা ভিডিঅ'ৰ দ্বিতীয়টি পাৰ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বকতা পাটখাকু আহোম সাংস্কৃতিক দলৰ উদ্যোগত হোৱা 7দিনীয়া নৃত্য গীতৰ কৰ্মশালাত মুখ্য প্ৰশিক্ষক আছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী মানচাও দীপেন হাতীবৰুৱা আৰু সহকাৰী প্ৰশিক্ষক হিচাপে নুৰসেন, অনুৰাগ, দীপজ্যোতি, প্ৰাণজিৎ, জোনালী, ডিম্পী, কাংকি আৰু বাৰ্বী। তেওঁলোকে আন বিভিন্ন ঠাইতো প্ৰশিক্ষণ দি আহিছে। আপোনালোকে যদি আহোম সংস্কৃতিৰ ওপৰত জানিব বা শিকিব বিচাৰে তেন্তে 9854813986 আৰু 7002013805 নাম্বাৰ যোগাযোগ কৰিব পাৰিব। এতিয়া আহকচোন আমি এই কৰ্মশালাৰ বাকী ৰৈ যোৱা নৃত্য গীতবিলাকৰ মাজলৈ এবাৰ সোমাই যাওঁ। মই এটি আহোমৰ গীত পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছোঁ।
অনুষ্ঠিত হয় আৰু ইয়াতে বিভিন্ন ধৰণৰ কথাবলৈ থাকে ৰান্ধনি এজনক ভাত বনালে কেনেকুৱা বেয়া বনাইছ বা খাবলৈ ভাল মানে এনেকুৱা ধৰণৰ ওপৰত থকাৰে জোকুৰা মৰমতে ৰান্ধনিক মৰমতে জোকুৰা এটা দৃষ্টি হয় আৰু ইয়াতে কাম আছে। গতিকে পুনৰবাৰ আমি সকলোৱে ধন্যবাদ। এতিয়া 7 দিনীয়া কাৰ্যসূচীৰ অন্ত পেলাই তেওঁলোকে চাৰ্টিফিকেটখিনি ডিষ্ট্ৰিবিউট কৰিব লৈছে। এয়া চাওকচোন কেনেকৈ কণমইনাহঁতে আহি আহি নিজৰ চাৰ্টিফিকেট লৈছেহি। এই 7 দিনতে যে তেওঁলোকে ইমানখিনি শিকিলে দেখি মই আচৰিতেই হৈছোঁ। সঁচাকৈ তেওঁলোকৰ প্ৰতিভা আৰু আগবাঢ়ি যাওক। ইয়াৰ ওপৰত চৰ্চা কৰি তেওঁলোকে যে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই টাই আহোম সংস্কৃতি আৰু জিলিকাই তোলক তাৰে আশা কৰিলোঁ। কণমানিজনী চাওকচোন বৰ মৰম লগা তাই। এতিয়া চাব দেই কেনেকৈ চাৰ্টিফিকেটখন লৈ দৌৰিব। এতিয়া আমি আহকচোন ফেশ্বন শ্ব'ৰ মাজলৈ সোমাই যাওঁ। যদিও তাই অকণমানি কিমান ধুনীয়াকৈ ৰেম্প ৱক কৰিছে চাওকচোন। হয়তো ডাঙৰেও পাত্তা নাপাব নহয় জানো। আপোনালোকৰ সন্তানকো তেনেকৈ আগুৱাই লৈ যাওক। আপোনালোকেও নিজৰ সন্তানক এনেকৈ এখন মঞ্চ দিয়কচোন। একো ভয় সংকোচ নকৰাকৈ কেনেকৈ তাই কৰিছে চাওকচোন। খুব ভাল লাগিলে দেখি। আজিকালি ল'ৰা ছোৱালীবোৰ ইমান স্মাৰ্ট ন, দেখিয়ে ভাল লাগে। আমি হয়তো এই বয়সত ফেশ্বন কি বস্তু জনাই নাছিলোঁ। ভিডিঅ'টো স্কিপ নকৰিব দেই, পাছলৈ আৰু ধুনীয়া ধুনীয়া বহুখিনি দেখা পাব। চাই যাওক দেই এতিয়া ভিডিঅ'টো।
আৰু আমি প্ৰশিক্ষাৰ্থীসকলক আমি প্ৰশিক্ষকসকলৰ সন্মুখত চাৰিখন লৈছোঁ আৰু এখন ফটো লৈ ৰাখিছে চাৰিখন থৈ লওক তাৰ প্ৰশিক্ষকখিনি একেবাৰে যোৱা গোটেইখিনি তোমালোকে চাই লাগিছে এখন ফটো লৈ লওক আপুনি এই ফটো মাৰি সিফালে তোমাৰ নাম চুকাও নাম যে কয় এনেকৈ ক'বা দেই তোমাৰ নামটো কোৱা দিশা ফুকন কোন ক্লাছত পঢ়িছা অংগনবাড়ী অঁ তুমি ঠিক আছে আজি কি কি শিকিলা মনত আছে নেকি নাই নাচিব ঘৰত পাৰিবা কেনে এতিয়া পাৰিবা কি অংগনবাড়ীত পঢ়িছা ঠিক আছে তোমাৰ নামটো আকৌ এবাৰ ডাঙৰকৈ কৈ দিয়াচোন আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই কৰি দিব দেই আজিলৈ মই আহোঁ দিয়ক যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব পাহৰি নাযাব